আৰু খুদিম ইনকামৰ কথা এটোটো সবে ক'ব নিবিচাৰে তথাপি মানে কিছুমান লোক আহিব বিচাৰে ইউটিউবত গতিকে তেওঁলোকৰ মোটিভেটৰৰ কাৰণে মোটিভেশনৰ কাৰণে আপুনি হাইয়েস্ট কিমান পাইছে ইনকাম হাইয়েস্ট ইনকাম কিমান আপোনাৰ ইনকামটো তেনেকৈ হেইটো ডিপেন্ড নকৰে এটো ইনকাম জানে যে আমদান মাৰি থাকে কৰোনা টাইমত এডভাৰটাইজমেন্ট দিয়া বন্ধ হৈ গৈছে কমি গৈছে এতিয়া আৰু এডভাৰটাইজমেন্ট বিলাক ঘূৰি আহিছে পূজাৰ টাইমত বেছি হৈছে তো ইউটিউবৰ পৰা ভাল পইচা পাব পাৰি মানে তেনেকুৱাকে ডাইৰেক্ট ইউটিউবত মানে ইউটিউবৰ ৰুল আছে যে ইউটিউবৰ ইনকাম তেনেকুৱাকে ডাইৰেক্ট ৰিভিল কৰিব নালাগে কিন্তু যদি ক'ব যাও যে ভাল এজন প্ৰফেসৰ বা এনেকুৱাত কৈ মানে ভাল ইনকাম পাব পৰা যায় কিন্তু এই ইনকামটো কনসিস্টেন্ট নহয় প্ৰফেসৰ এজনে প্ৰফেসৰ হল কি মাহে পায়ে থাকিব একেটা হেৰিতে কি নহয় তেখেতে মাহে বুঢ়া হলৈকে পায়ে থাকিব কিন্তু তেখেতৰ লগত যদি আপুনি কম্পেয়াৰ কৰিব যায় আপুনি সেই লেভেলৰ মানে কন্টেন্ট বা সেই লেভেলত মানুহক কিমান দিন ৰাখিব পাৰে বা ইউটিউবটো বা কিমান বছৰ থাকে তাত একো ভৱিষ্যত আছে গুগলৰ বস্তু হলেও তাত আপোনাৰ কিমান দিন থাকিব তো সেই হিচাপে নহয় কিন্তু ইউটিউব যদি ভালকে কৰে পইচা আছে ঠিক